তো বহুদিনৰ ব্যস্ততাৰ পিছত ফাইনেলি মই বুৰ্বকৰ খেল সিনেমাখন চালো। সিনেমাখন 1 এপ্ৰিল তাৰিখে ৰিলিজ হৈছিলে CND প্লে এপত ৰিলিজ কৰা হৈছিলে আৰু সিনেমাখনৰ টিকেট প্ৰাইচ আছিলে 79 টকা। সেই 79 টকা খৰচ কৰাত মই সিনেমাখন কি বুলি ভাবো সেইটো বিষয়ে আপোনালোকক আজি জনাম আৰু লগতে কথা পাতিম জানুৱাৰী 2023 ৰ ট্ৰেইলাৰ ইতিমধ্যে ৰিলিজ হৈ গৈছে। ট্ৰেইলাৰটো চাই কেনেকুৱা লাগিল সেইটো বিষয়ে কথা পাতিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো নমস্কাৰ, কেনে আছে? তো বুৰ্বকৰ খেল সিনেমাখন ইতিমধ্যে মই চালো যোৱাকালি আৰু সিনেমাখনৰ টিকেট 79 টকা খৰচ কৰাৰ পিছত মই সিনেমাখন যদি এক অৰ্থ ৰিভিউ দিওঁ আপোনালোকক ক'ব বিচাৰিম সম্পূৰ্ণ ভেলু ফৰ মনি সিনেমা হয়। তো আপোনালোকে নিশ্চয় এবাৰ চাব পাৰে সিনেমাখন, কোনো আপত্তি নাই। সিনেমাখনৰ বিষয়ে যদি মই আপোনালোকক কওঁ তেতিয়াহ'লে বহুত ধুনীয়া অভিনয় হৈছে, বহুত ধুনীয়া চিত্ৰনাট্য লৈছে, গানকেইটাই বহুত ভাল লাগি যায়, মানে গানকেইটা যেতিয়া আহে আৰু টুইষ্ট আৰু টাৰ্ণকেইটাই আপোনালোকক আচৰিত কৰি তুলিব মাজে মাজে। চিনেমাখন কমেডি নহয়, কিন্তু কিছুমান চিন এনেকুৱা আছে, কেইটামান চিনত আপোনাৰ সঁচাকৈ হাঁহি উঠি যাব। এটা চিনৰ কথা মই যদি আপোনালোকক কৈ দিওঁ তেতিয়াহ'লে এটা চিন আছে য'ত দুজন ব্যক্তিয়ে মানে ডেড বডিটো টানি চুচৰাই লৈ গৈ থাকে আৰু তেওঁলোকে এটা গান গুণগুণাই থাকে। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে এবাৰ চাই লওক। কলৈকো যোৱাৰ প্ৰয়োজন নাই, থিয়েটাৰ হললৈ যোৱাৰ প্ৰয়োজন নাই, এপ এটা ডাউনলোড কৰিব লাগে, তাত জাষ্ট আপুনি টিকেট বুক কৰিব লাগে আৰু চিনেমাখন চাব লাগে। আৰু এটা কথা ক'ব বিচাৰিম যে নায়ক নায়িকা বুলি তাত চিনেমাখনত নাই। আচলতে চিনেমাখনত সকলোৱে নিজৰ কাম যথেষ্ট ধুনীয়াকৈ কৰিছে আৰু আপোনালোকক কৈ থওঁ চিনেমাখনৰ এণ্ডিং হেপী নহয়। নেক্সট পাৰ্টৰ কাৰণে তেওঁলোকে চিনেমাখনক বনাই ৰখাই দিছে। তো নেক্সট পাৰ্টত নিশ্চয় কিবা হ'ব, তো সেইটো চালে গম পাই যাব মই কি ক'ব বিচাৰি আছো। আৰু পৰাপক্ষত মই চিনেমাখন আপোনালোকে অকলে চোৱাটো প্ৰিফাৰ কৰিম, কাৰণ বহুতখিনি চিনত গালি ইউজ কৰা হৈছে। যদি গালিৰ কাৰণে আপোনালোকে ফেমিলিৰ লগত কমফৰ্টেবল নহয় তেতিয়াহ'লে ফেমিলিৰ লগত চোৱাৰ প্ৰয়োজন নাই, অকলেই চাওক। আৰু এবাৰ টিকেট কিনাৰ পিছত আপোনালোকে চিনেমা 24 ঘণ্টাৰ কাৰণে পাই যায়। তো নিজে চাই হোৱাৰ পিছত ফেমিলিকো দেখুৱাব পাৰে, লগৰ কাৰোবাকো দেখুৱাব পাৰে। মানে আপোনালোকে চিনেমাখনৰ টিকেটটো এবাৰ কিনাৰ পিছত 24 ঘণ্টালৈকে চিনেমাখন উৰাই ঘূৰাই লুটিয়াই বাগৰাই চাই থাকিব পাৰে, কোনো প্ৰব্লেম নাই। আৰু চিনেমাখনৰ নেগেটিভত যদি মই কিবা এটা আপোনালোকক ক'ব বিচাৰোঁ তেতিয়াহ'লে হৈছে কিছুমান জেগাত আপোনালোকে বহুত শ্ল' ফিল হ'ব, কিন্তু চিনেমাখন 104 মিনিটৰ হয়, বহুত বেছি দীঘল চিনেমাও নহয়। তথাপিতো কিছুমান চিনত অলপ মানে শ্ল' লাগে। আৰু চিনেমাখনত বেলেগ কমি হিচাপে যদি মই তেনেকৈ বাছি উলিয়াব পৰা নাই, এনেকুৱা কোনো কমি নাছিলে। সকলো ক্ষেত্ৰৰ পৰা চিনেমাখন বহুত আগবঢ়া হয়। বহুত বেছি ডাঙৰ নাম চিনেমাখনৰ লগত জড়িত নহয়, সেইকাৰণে মানুহে ইমান আগ্ৰহ দেখুওৱা নাই, কিন্তু চিনেমাখন ভাল হৈছে। তো আপোনালোকে এবাৰ নিশ্চয় চেক আউট কৰিব পাৰে চিনেমাখন। CND প্লেত এভেইলেবল আছে। আৰু য'ত এটা সময়ত অসমৰ চুকে কোনে জানমণি বুলি ক'লে চিনি পাইছিলে, সেই জানমণি 2023 আহি আছে আৰু জানমণি 2023 ট্ৰেইলাৰ ইতিমধ্যে ৰিলিজ কৰি দিয়া হ'ল ইউটিউবত। আৰু ট্ৰেইলাৰটো চোৱাৰ পিছত মোক সম্পূৰ্ণ আশাত চেঁচা পানী ঢালা নিচিনা ফিল এটা আহিল। সম্পূৰ্ণ মই নিৰাশ হ'লো, কিন্তু আশা আছে এতিয়াও। আৰু ট্ৰেইলাৰটোৰ বিষয়ে যদি মই সবিশেষ আপোনালোকক কওঁ তেতিয়াহ'লে সকলো নতুন কাষ্ট ইউজ কৰিছে, পুৰণাও কিছু সংখ্যক ব্যক্তি তাত দেখা পোৱা গৈছে, ট্ৰেইলাৰটোত দেখা পাইছো। কিন্তু ট্ৰেইলাৰটোৱে সেই ফিলটো নিদিলে যিটো জানমণি বুলি ক'লে এটা ফিল আছিলে, সেই অনুভৱ নতুন জানমণিয়ে ট্ৰেইলাৰটোৱে দিব নোৱাৰিলে। চিনেমাৰ কথা মই ক'ব নাযাওঁ, আৰু চিনেমা নহয়, এখন ধাৰাবাহিক হিচাপে আহি আছে। 9 এপ্ৰিলৰ পৰা ফাৰ্ষ্ট এপিছড ৰিলিজ হৈ যাব, আপোনালোকে নিশ্চয় এতিয়ালৈকে গম পাইছে। কিন্তু সকলোতকৈ বেছি নিৰাশাৰ মোক সেই কথাটোৱে কৰিলে যে ট্ৰেইলাৰটোত দেখুওৱা প্ৰতিটো চিনতে যিটো বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰিছে, সেই মিউজিকটো সম্পূৰ্ণৰূপে মেটচ কৰা নাই, কিবা ধৰণৰ লাগিছে। আৰু যেতিয়াই জানমণিৰ নাম আহে তেতিয়া মই ক'ব বিচাৰোঁ অসমীয়া নিজৰ এটা পৰিচয় আছে, নিজৰ স্বাভিমান আছে। কিন্তু ট্ৰেইলাৰটো চাই এনেকুৱা লাগিল যে তেওঁলোকে কিবা এটা কাৰোবাক অনুসৰণ কৰিব বিচাৰিছে, তেওঁলোকে সেই নিজস্বতাটো হেৰুৱাই পেলাইছে। অসমীয়া চিনেমাৰ নিজস্বতাটো হেৰুৱাই পেলালে বহুত বেয়া লাগে। য'ত বুৰ্বকৰ খেল চিনেমাখনে অসমীয়া চিনেমাৰ এটা নতুন পৰিচয় এটা দাঙি ধৰিছে, সেই ঠাইতে জানমণিৰ ট্ৰেইলাৰটোৱে অসমীয়া চিনেমাৰ নিজস্বতা হেৰুৱাই পেলোৱাৰ নিচিনা লাগিছে। চিনেমাখন 9 তাৰিখে আহি আছে, সকলোৱে গম পাইছে। তো 9 তাৰিখে চিনেমাখন ৰিলিজ হওক, আমি সকলোৱে চাম। তাৰ ৰিভিউ মই আপোনালোকক আপলোড কৰি নিশ্চয় জনাম মোৰ কেনেকুৱা লাগিলে, আৰু আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিলে। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই নতুন ভিডিঅ' কিবা আপলোড কৰিলে আপোনালোকে তাৰ নটিফিকেশ্যন পাই যায় আৰু অসমীয়া চিনেমাৰ প্ৰতি ইণ্টাৰেষ্টেড হয় আৰু অসমীয়া চিনেমা চাবলৈ ওলাই আহে। তো আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।